এয়া মোৰ বহুত দিনৰ মূৰত আজি গদ ভাইক লগ পালোঁ। গদ ভাই ফোনটোকে লৈ পিনে আজি মই তেখেতক দুআষাৰ দি বিহুৰ কেনেকুৱা লাগিছে, বিহু অনুভৱটো কেনেকুৱা লাগিছে তেখেতক সুধিছোঁ। অনুভৱ কেনেকুৱা? বিহু অনুভৱটো আমাৰ বিহু ক'লে আমাৰ হয়, আমাৰ অসমীয়াৰ বিহু জাতি আমাৰ মিচিং যিটো পৰম্পৰা আমাৰ আজি হ'ল বিহু, আজি উৰুকা বিহু। আজি আমি গৰু গা ধোৱালোঁ। আচ্ছা, আজি গৰু গা ধুৱাই মেলি কাইলৈ আমাৰ বিহু হ'ব, মানুহ বিহু হ'ব। আমাৰ মতে আমাৰ মিচিং সমাজৰ মতে এতিয়া আমি গৰু গা ধুৱালোঁ। আজি গৰু গা ধুৱাওঁ, আমি কাইলৈ আমাৰ মানুহ বিহুটো হয়। ধুৱাই মেলি আমি এতিয়া এতিয়া আমি বিহু মান ধৰিবলৈ আমি যাম। এতিয়া বৰ্তমান আমি অলপ ধৰিছোঁ। এইকণ আমি কৈ পেলাই আৰু তাৰমানে 6-5টামান বজাত আমি বিহুখন মান ধৰিবলৈ যাম। আমি পিঠা চিঠা খোৱা হ'ল চাগে? পিঠা খোৱা হৈ আছে। পিঠা চিঠা এতিয়া আপোনাৰ ৰাতিকে বনোৱা হ'ব আমাৰ। বিহু আপোনাৰ ক'ত লাগিছে বাৰু বিহুটো? মোৰ বিহুটো আপোনাৰ মোৰ মাথাৰ পৰা ডিঙিলৈকে এই পেটলৈকে গৈছে। এই পেটলৈকে বিহুটো লাগিছে। লাগি আছে মোৰ। বিহু আজি পুৱা মান ধৰিবই? মান ধৰিম, আজি মান পুৱা ধৰিব লাগিব। মই এদিনাখন মানে মোৰ মিষ্টেক হৈ গ'ল, মই তাৰমানে বিহুখন মানে ধৰিব নোৱাৰিলোঁ। আচ্ছা। ধৰিব নাই, মই আধা বাটতে কিবা হৈ গ'লোঁ, ফিউজ হৈ গ'লোঁ। ফিউজ মানে এই কাৰণে ফিউজ হ'লোঁ, কাৰেণ্ট নাই যেন। বিহু উপলক্ষে এটা গান গাই দিলে বহুত সুখী হ'ম। এটা গান গাই দিয়ক। মাজুলীয়ে কৰেঙলা পাকৈ বাঢ়িছে, হালি জালি নাচিছে। হালি জালি কোন নাচিছে? এই হালি জালি এতিয়া নাচি আছে। এতিয়া বৰ্তমান এতিয়া আমাৰ যিখিনি আমাৰ নাচনি, আমাৰ বিহুত যিখিনি নাচিব, সিহঁতে এতিয়া বৰ্তমান সাজু হৈ আছে এতিয়া নাচিবলৈ হালি জালি। যেনেকুৱা আমাৰ মিচিঙৰ সাজপাৰ পিন্ধিছে, যেনেকৈ এতিয়া চাদৰ মেখেলা, যেনেকৈ কোনোবাই পাট কাপোৰ পিন্ধিছে, কোনোবাই পিন্ধিছে বহুতখিনি চাদৰ মেখেলাৰ সাজ আছে। আমি মতা মানে কি জানো চাদৰ মেখেলা আমি জানো, কি জানো আমি অকল গেঞ্জি চুৰিয়াখন পিন্ধিব লাগে, গালৰ চোলা এটা লগাব লাগে, সেইটোৱে জানো আৰু মাইকী সংস্কৃতি এইবোৰ নাজানো আমি। আচ্ছা। তেনেকুৱাতে কিবা গান এটা গাইছিলে। কোনে গাইছিলে কওকচোন বাৰু? কুমাৰ চানে গাইছিলে। কওকচোন বাৰু। কুমাৰ চানৰ গান এইটো আছিলে, হুকনে হেঙো মোৰে কনে গো। মানে কুমাৰ চানে গোৱা নাই, কুমাৰ চানৰ সুৰত আপুনি গাইছে না? আপোনাৰ সুৰটো আহিছে, নাকে উচ্চাৰণ কৰি গ'ল। কওকচোন বাৰু। তেনেকৈ তাৰমানে গানবিলাক এনেকৈ তাৰমানে বিহু চলে তাৰমানে। আৰু এইখিনি বিহু বহুত গান আছে, ক'ব নোৱাৰি তাৰমানে মই তাৰমানে গান চান গাই ফুৰোঁ মানে। এনেই মোৰ গলা ভাল নহয়, মই খাওঁ যে। খাওঁ মানে নেখাওঁ, মই আজি খাইছোঁ। আজি বিহু বুলি আজি খাইছোঁ। আজি মই গান গাবই লাগিব, মই বাধ্যতামূলক। আজি মই ৰূপত আছোঁ তাৰমানে। এতিয়া আমি গাবলৈ গ'লে আকৌ আমি এতিয়া গান ধৰিবলৈ গ'লে প্ৰথম গানটো মই ধৰিবলগীয়া হয়, তাৰমানে উপায় নাই। খোৱা বোৱা কৰিলা জানো? খোৱা বোৱা সেইটো মৰ্ণিঙৰ পৰা হোৱা নাই। এই যি পিচ সেই পিছে খাই বৈ আহিছোঁ আৰু। আমাৰ এতিয়া আইতাই মদ চাকি দিছে, নগিন আপং মানে লাও পানীটো বগাটো। আচ্ছা, এইখন এতিয়া মই গান এটা দি দিওঁ নেকি? দিয়াটো ভাল একদম। কেতিয়াবা কিয় বাৰু জান মৰি যাওঁ লাগে। এইবোৰ গান মানে এই কথা এটা সুধো, বিহুতে মানে আপুনি বিয়াখন পাতিছিলে চাগে? বিহু মানে কোনদিনাখন, মানে কোন মানুহ বিহুৰ দিনাখন মানে পাতিছিলে নে গৰু বিহুৰ দিনাখন পাতিছিলে নে? মই মানে বিহুতে পাতিলোঁ আৰু। বিহুতে বিয়াখন পতা হৈছে। এতিয়া মানে ৰাতি হৈ গৈছে, ধৰিব নোৱাৰিলে। 12টামান বজাত হৈ গৈছে, তাৰমানে মাজত থৈছে, ধৰিব নোৱাৰিলে মানে গৰু বিহু নে মানুহ বিহু নে? তোমাৰ ল'ৰাটো কি হৈছে? একো ঠিকে আছে। অলপ আগত আপুনি কৈছে নহয় গৰুটো এফাল গৰু হৈছে এফাল মানুহ হৈছে বুলি, মানে সেই 12 বজাত মানে বিয়া পতা হ'ল। মানে বিহু গৰু বিহু হ'ল, মানুহ বিহু হ'ল, সেইকাৰণে ল'ৰাটো জন্ম হ'ল গৰু আৰু মানুহ। এতিয়া মোৰ ল'ৰাটো কিবা ডেন্সিং কনচাৰ্ট গৈ আছে। এতিয়া মই কেইদিনমান হ'লে কিবা ওলাব, DY365 ওলাব। তাতে ওলাব, ফেমাছ হ'ব ন? যদি চাব বিচাৰে আপোনালোকে লিংক কৰিব www.com airtel.com। এখন ভেলো চেলো কিবা কিবি মাৰি দিলে ওলাই যায়, ক'ব নাই। ঠিক আছে, আজি ইমানতে আপোনাৰ মানে ল'লো আৰু সাক্ষাৎকাৰ। আচ্ছা, বিদায় দিলোঁ আৰু দেই।